হেল্ল' অসমবাসীৰা ষ্টপ টেন এছাবিছত আমাৰ আজিৰ ভিডিঅ'টোত মই এনে 10 গৰাকী অসমীয়া মানুহৰ সবিশেষ লৈ আহিছোঁ যাৰ ইনষ্টাগ্ৰামত আটাইতকৈ বেছি ফলোৱাৰ্ছ আছে। এইখিনিতে মন কৰিবলগীয়া কথা এইটোৱেই যে মই সেই সকল লোককহে আজিৰ ভিডিঅ'টোত অন্তৰ্ভুক্ত কৰিছোঁ যিয়ে আমাৰ অসমীয়া ভাষাটোত বিভিন্ন ধৰণৰ কণ্টেণ্ট প্ৰস্তুত কৰে। এতিয়া আহক বেছি পলম নকৰি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আমাৰ আজিৰ তালিকাখনৰ 10 নম্বৰ স্থানত থকা মানুহগৰাকীয়ে হ'ল মহুময়ী অভিনেত্ৰী চুমি বৰা। পোনপ্ৰথমবাৰৰ বাবে মইনাকণ বাসৰ গীতটোত কৰা সুন্দৰ ডান্সটোৰ জৰিয়তে গোটেই অসমতে ভাইৰেল হৈ পৰা চুমি বৰাৰ বৰ্তমান ইনষ্টাগ্ৰামত থকা মুঠ ফলোৱাৰ্ছৰ সংখ্যা হ'ল 6,38,000। উল্লেখযোগ্য যে যতীন বৰাৰ আগন্তুক বহু প্ৰত্যাশিত চিনেমা ৰাঘৱৰ জৰিয়তে চুমি বৰাই অসমীয়া চিনেমা জগতখনতো পদাৰ্পণ কৰিবলৈ গৈ আছে। ৰাঘৱৰ সদ্য মুক্তিপ্ৰাপ্ত টিজাৰটোৱে ইতিমধ্যে জুই লগাই দিছেই। এতিয়া ৰাঘৱক লৈ আপোনালোকৰ এক্সাইটমেণ্ট কেনেকুৱা বাৰু তলত কমেণ্ট বক্সত ক'বলৈ নাপাহৰিব কিন্তু। নম্বৰ 9 অনন্যা কাকতি। বিভিন্ন অসমীয়া মিউজিক ভিডিঅ' আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ অসমতে এখন চিনাকি মুখ হ'বলৈ সক্ষম হোৱা অনন্যা কাকতিৰ বৰ্তমান ইনষ্টাগ্ৰামত থকা মুঠ ফলোৱাৰ্ছৰ সংখ্যা হ'ল 6,47,000। নম্বৰ 8 পাখি ৰাজবংশী। প্ৰধানকৈ ছ'চিয়েল মিডিয়া আৰু ইউটিউবৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা পাখি ৰাজবংশীৰ বৰ্তমান ইনষ্টাগ্ৰামত থকা মুঠ ফলোৱাৰ্ছৰ সংখ্যা হ'ল 6,81,000। নম্বৰ 7 আইমি বৰুৱা। অসমৰ মৌময়ী অভিনেত্ৰী তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী আইমি বৰুৱা সমগ্ৰ অসমবাসীৰ বাবে এখন চিনাকি মুখ। আইমি বৰুৱাৰ বৰ্তমান ইনষ্টাগ্ৰামত থকা মুঠ ফলোৱাৰ্ছৰ সংখ্যা হ'ল 6,83,000। এইটো বৰ আচৰিত কথা। ঘৰৰ মানুহবোৰে বিচাৰি বিচাৰি ধুনীয়া বোৱাৰী আনে আৰু বাচ্চাটো হৈ গৈ বাপেকৰ নিচিনা। নম্বৰ 6 জুবিন গাৰ্গ। নিজৰ যাদুকৰী কণ্ঠৰে অসমৰ ডেকা বুঢ়া সকলোৰে হৃদয়ত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা আমাৰ আটাইৰে মৰমৰ জুবিন দাৰ বৰ্তমান ইনষ্টাগ্ৰামত থকা মুঠ ফলোৱাৰ্ছৰ সংখ্যা হ'ল 7,65,000। নম্বৰ 5 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ বৰ্তমান ইনষ্টাগ্ৰামত থকা মুঠ ফলোৱাৰ্ছৰ সংখ্যা হ'ল 8,56,000। বাই দ্য ৱে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে প্ৰস্তুত কৰা এই ভিডিঅ'টো আপোনালোকে চাইছেনে নাই? যদি চোৱা নাই তেনেহ'লে এই ভিডিঅ'টো শেষ হোৱাৰ পিছত ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত গৈ আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। ফেসবুক তো ফেসবুক চাও ফেসবুক চাও নে টিভি চাও? আচ্ছা মায়ে ফেসবুক চালে দেখি পাও। আচ্ছা কি নাম? আৰু মাৰ তোৰ নাম কি? তয়ো ফেসবুক চাও নেকি? নাচাও? আচ্ছা। নম্বৰ 4 চেলেষ্টি বৈৰাগী। দেখিবলৈ অতিকে মৰম লগা আৰু অসমৰ আলিয়া ভাট হিচাপে জনপ্ৰিয় চেলেষ্টিয়ে বিভিন্ন মিউজিক ভিডিঅ' আৰু শ্বৰ্ট ফিল্মৰ লগতে ৰজ্জো নামৰ এখন হিন্দী চিৰিয়েলৰ মুখ্য চৰিত্ৰতো অভিনয় কৰিছে। চেলেষ্টিৰ বৰ্তমান ইনষ্টাগ্ৰামত থকা মুঠ ফলোৱাৰ্ছৰ সংখ্যা হ'ল 8,68,000। নম্বৰ 3 বৰষা ৰাণী বিষয়া। ক'বলৈ একেবাৰে ভুল নহ'ব যে বৰ্তমান সময়ৰ অসমৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে হ'ল বৰষা ৰাণী বিষয়া। বৰ্তমান তেওঁৰ ইনষ্টাগ্ৰামত থকা মুঠ ফলোৱাৰ্ছৰ সংখ্যা হ'ল 9,10,000। নম্বৰ 2 দীপলিনা ডেকা। নিজৰ শুৱলা কণ্ঠ আৰু মৰম লগা হাঁহিটিৰে অসমবাসী ৰাইজৰ হৃদয়ত ঠাই পাবলৈ সক্ষম হোৱা দীপলিনা ডেকাৰ বৰ্তমান ইনষ্টাগ্ৰামত থকা মুঠ ফলোৱাৰ্ছৰ সংখ্যা হ'ল 11 লাখ। নম্বৰ 1 ডিম্পু বৰুৱা। এওঁক আৰু নতুনকৈ চিনাকি দিয়াৰ প্ৰয়োজন নিশ্চয় নাই, নহয়নে বাৰু? অসমৰ আটাইতকৈ সফল আৰু জনপ্ৰিয় ইউটিউবাৰ গৰাকীৰ ইনষ্টাগ্ৰামত থকা মুঠ ফলোৱাৰ্ছৰ সংখ্যা হ'ল 11 লাখ। এতিয়া দেখা গ'ল যে দীপলিনা ডেকা আৰু ডিম্পু বৰুৱা দুয়োৰে ইনষ্টাগ্ৰাম ফলোৱাৰ্ছৰ সংখ্যা সমান সমান। অৱশ্যে ইয়াত একেবাৰে সঠিক সংখ্যাটো নেদেখুৱাই বাৰু। সেয়া যি কি নহওক, এতিয়া মূল কথাটো হ'ল ডিম্পু বৰুৱাই অতি কম সময়ৰ ভিতৰতে তেওঁৰ 11 লাখ ফলোৱাৰ্ছ অৰ্জন কৰিবলৈ সক্ষম হৈছে, য'ত দীপলিনা ডেকা ইনষ্টাগ্ৰামত 8 বছৰ
বছৰত 11 লাখ ফলোৱাৰ্ছ অৰ্জন কৰাৰ পৰিৱৰ্তে ডিম্পু বৰুৱাই মাত্ৰ 4 বছৰৰ ভিতৰতে এইখিনি ফলোৱাৰ্ছ অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এই কাৰণে ডিম্পুক মই তালিকাখনৰ প্ৰথম স্থানত ৰাখিছোঁ ও মামা তুমি যোৱা গৈ ও পঞ্চৱতী বহনলৈ গতিকে ৰাইজ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে পৰৱৰ্তী ভিডিঅ'টোত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ ৰ'ব আজি মোৰ মাতটো অলপ বেলেগ লাগিব পাৰে কাৰণ যোৱা 4 দিনৰ পৰাই মই চৰ্দি জ্বৰত ভুগি আছোঁ জ্বৰ ভাল পাইছোঁ কিন্তু সাউণ্ড সিস্টেম এতিয়ালৈকে ভালেই হোৱা নাই